আজি আমাৰ দুপৰীয়াৰ হাজত আছিলে গৰৈ মাছৰ গুড়া ভাজি ভাজিৰ লগত দিছো বাৰীৰ পৰা চিঙি অনা সতেজ নৰসিংহৰ পাত আৰু এয়া জিকাৰ হৈতে ডাঙৰ মাছৰ জোলখন মই প্ৰায় এনেকুৱা ধৰণৰ কমেন্ট পাওঁ মোক দৰ্শক কিছুমানে সুধে আৰু যে আমাৰ ঘৰত সদায় বইলে খোৱা যায় নেকি তেল নাখাওৱে নেকি এতিয়া কথাটো হৈছে চাব হয় বইলে খাও বা কম তেলত ৰন্ধাই খাও এতিয়া গৰৈ মাছ বৰালি মাছ এইবিলাক আঞ্জাত দি খোৱাতকে গুড়া কৰি ভাজি খাই বেছি ভাল লাগে সেই কাৰণে আজি গৰৈ মাছখিনি মই কম তেল দি অলপ বেলেগ ধৰণে গুড়া ভাজি কৰিছিলো এতিয়া এই মাছখিনিৰ লগত এয়া আছিলে ডাঙৰ মাছৰ জিকাৰ হৈতে ৰন্ধা জোলখন এইখিনিতো মই কম তেল ব্যৱহাৰ কৰিছো জিকাৰ ৰেচিপিটো বাৰু অন্য এদিন দিম দিয়ক মই জানো আপোনালোক সকলো পাকত ৰান্ধনি আপোনালোকে বৰ সুন্দৰকে যে গৰৈ মাছ পিয়াজ আৰু নৰসিংহৰে ভাজি খায় সেইটো কথা মই জানো তথাপিও মই মোৰ উপায়টো দেখুৱাই দিছো যাতে কাৰোবাৰ অকমান হলেও কামত আহে কাৰণ কিয় মই এইখিনি কম তেলত আৰু ভাপতে থাকি মাছখিনি ভাজিছো এয়া চাওক আপোনালোকৰ লগত কথা পাতি কেৰাহীত তেল গৰম হ'ব দিলো তেল গৰমো হৈ গল আৰু গোটেইখিনি গৰৈ মাছ মই একেলগে বহাই দিছো প্ৰথম অৱস্থাত এইখিনি অকমান লৰাই থাকিম আৰু যেতিয়া চাৰিওফালে এই ধৰণে তেলখিনি বিৰিঙি উঠিব বা মাছ ধোৱা পানীখিনি যিখিনি মাছত লাগি আছিল সেইখিনি নোহোৱা হৈ যাব তেতিয়াতে মই নিমখ হালধি দি দিম নিমখ হালধি দি ভালদৰে লৰাই দি কম জুইত ভাপতে ঢাকি থৈ দিম আৰু মাছখিনি এই ধৰণে ভাপতে ঢাকি থৈ মাছখিনি দিবৰ কাৰণে নৰসিংহ পাত লাগিব নহয় এয়া হাহুমা আৰু মই আমাৰ বাৰীত আহিছো বাৰীত আমাৰ ঢেৰ নৰসিংহৰ গছ আছে আৰু যেতিয়াই লাগে নৰসিংহৰ পাত আমি এই ধৰণে সতেজ পাত ছিঙি লৈ যাওঁ এয়া ময়ো অলপ ছিঙিলো মায়ো অলপ ছিঙি দিলে আৰু আমাৰ বাৰীখনত যে কি নাই বৰ মানিমুনি সৰু মানিমুনি মচন্দৰী গমাৰি ফুল ঢেৰ মানে ঔষধি এনেকুৱা গছবিলাক আছে এই ঔষধি খাব পৰা বস্তুবিলাকেৰে মই আপোনালোকক বইল বা কম তেলত ব্যঞ্জনসমূহ ৰান্ধি দেখাবৰ কাৰণে চেষ্টা কৰিম দিয়ক আৰু এয়া চাওক বাৰীৰ পৰা একদম হাইৱে দেখা পায় পথাৰ দেখা পায় সেইফালে গৰুকেইটাই ঘাঁহও খাই আছে মই যে এনেকুৱা সেউজীয়া পৰিৱেশত আহি বহুত ভাল পাওঁ আৰু বাৰীৰ পৰা আহি গৰৈ মাছখিনিৰ খবৰ ললো ঢাকন গুচাই দেখিলো যে মাছখিনি মানে একদম ধুনীয়াকে ভাপতে সিজিয়ে গৈছে হেতাখনেৰে লৰাই অলপ ভাঙি দিছো আৰু মই এনেধৰণে গুড়াকে মাছ ভাজিলে কম জুইত ভাপতেহে ভাজি বেছি ভাল পাওঁ নহলে বেছি জুইত ভাজিলে মাছখিনি বেছি কৰকৰীয়া হৈ যায় আৰু এয়া বাৰীৰ পৰা অনা নৰসিংহ ধুনীয়াকে ধুই লৈছো সেইফালে সৰহকে পিয়াজ আৰু এইখিনি এইফালে কেঁচা জলকীয়া কাটি লৈছো আৰু মাছখিনি ধৰক সিজি গৈছে এতিয়া অলপ কাঢ়া যেনহে হ'ব লাগিব সেইকাৰণে এতিয়া কি কৰিছো এই নৰসিংহ পিয়াজ আৰু জলকীয়াখিনি মাছত যোগ কৰি দিছো আৰু এতিয়া এই গোটেই বস্তুখিনি মই ভাপতে কম জুইত আৰু ঢাকি থৈ দিম মানে মাছ ভাজিলে যে সদায় গেছটো বঢ়াই দি বহুত তেল দিলেহে মাছখিনি ভাজি যেন হ'ব তেনেকুৱা নহয় কম জুইত ভাপত ঢাকিও ভাজিব পাৰি এয়া চাওক মই ভাপত কমেও 10 মিনিট মানৰ কাৰণে ঢাকি থৈ দিছিলো আৰু জুইটো কিন্তু মই একদম কমাই ৰাখিছিলো চাওক ভাপতে মাছখিনি কিমান ধুনীয়াকে ভাজি যেন হৈ গৈছে তেলো মই মাছ অনুযায়ী যথেষ্ট কম দিছিলো আৰু ভাপতে নৰসিংহখিনিও একদম মচমচীয়া হৈ গৈছে আৰু এয়া আমাৰ গৰৈ মাছৰ গুড়া ভাজি ৰেডি আৰু ইয়াতে এটা সৰু আলু দি জিকাৰে হৈতে ডাঙৰ মাছৰ জোল ৰান্ধিছিলো অকমান বেলেগ পদ্ধতিত ৰান্ধিছো দিম দিয়ক বাৰু ৰেচিপিটো আৰু এয়া গুড়াকে ভাজা গৰৈ মাছ আৰু লগত এয়া পুদিনা আৰু বিলাহীৰ চাটনি এয়াই আজি আমাৰ দুপৰীয়াৰ সাজ মানে খাব বহুত বেছি তৃপ্তি লগা হৈছিল আৰু ইমান ভাল লাগে যেতিয়া আমি ঘৰৰ গোটেইকেইটা একেলগে বহি খাওঁ হাহুমা আৰু এও খাই পেলাই মানে কয় ইমান সোৱাদ লাগিছে ইমান ভাল লাগিছে ভাতখিনি খাই পৰম তৃপ্তি পাইছো ইয়াতকে সুখ যে মোক আৰু একোৱেই নালাগে ৰান্ধনী এগৰাকীৰ সাৰ্থকতাই এইখিনি নহয় জানো ঠিক আছে বাৰু তেতিয়াহ'লে মই আশা ৰাখিলো মোৰ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকমান হ'লেও কিবা এটা কামত আহিছে আপোনালোকে এই ধৰণে গৰৈ মাছ গুড়াকে ভাজি খাব খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব বাৰু ঠিক আছে বাৰু তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত আপোনালোকক অতি সোনকালে আকৌ লগ পাই আছো